পুনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নত নিযুক্তি ৰাজ্যৰ ৩,২৮৭ গৰাকী যুৱক যুৱতীয়ে নিযুক্তি পাব পঞ্চায়ত আৰু গ্ৰামোন্নয়নত নিযুক্তিৰ কথা সদৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী ৰঞ্জিত দাসে ৰাজহুৱা কৰিছে নিযুক্তিৰ প্ৰসংগ ৰাজ্য চৰকাৰে দিবলগীয়া ১ লাখ নিযুক্তিৰ মাজত থাকিব পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৩,২৮৭টা পদ আৰু পূৰ্বৰ দৰেই কোনো বিসংগতি নথকাকৈ স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া হ'ব বুলি প্ৰতিশ্ৰুতি মন্ত্ৰীগৰাকীৰ ৩,২৮৮ জন আমি চাকৰি দিয়াৰ কাৰণে ইতিমধ্যে আমি প্ৰচেষ্টা চলাইছোঁ আৰু প্ৰচেছটো আমি ফাইনেলাইজ কৰা নাই হয়তো গোটেইকেইটা ডিপাৰ্টমেণ্টক আমি ক্লাব কৰি পেলাই হয়তো একেলগে হ'ব পাৰে আৰু হয়তো সুকীয়াকৈ হ'ব পাৰে এই বিষয় লৈ পেলাই আমাৰ কেবিনেটৰ সিদ্ধান্তৰ আধাৰতে আমি ব্যৱস্থা কৰিম